নমস্কাৰ বৰ্ণালী ক্ৰিয়েশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাৰ পৰাই ব্লগটো আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে চাব। ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়ালৈকে মই গা ধুৱাই নাই, গা ধুবলৈ নদীলৈ আহিছোঁ আৰু এইখিনি কাপোৰো লৈ আহিছোঁ। নদীখনতো অকণমান দেখাম আপোনালোকক। এই নদীখনেই হৈছে আমাৰ গাঁৱৰ কালিয়নী নদী। এই নদীখনতে আমি গা ধুওঁ, কাপোৰ ধুওঁ, সাঁতোৰোঁ, মাছ ধৰে মানুহবিলাকে। আৰু এই নদীখন যিহেতু শিলৰ নদী হয়, পৰিৱেশটো বহুতেই ভাল লাগে। এফালে সূৰ্য ওলাইছে, ৰাতিপুৱাই যিহেতু আহিছোঁ আৰু এয়া ধুনীয়াকৈ পাহাৰখন দেখি থাকি পাহাৰখন আৰু নদীখন দেখিলে বহুত ভাল লাগে। আৰু এই নদীখনত এনেকৈ বাঁহৰ মেলেং আনি আছে। এই বাঁহবিলাক কাটি আৰু উজনিৰ পৰা নামনিলৈ লৈ যোৱা হয়। তেনেকৈয়ে এতিয়া নদীৰ পৰা আহি মই ৰুটি খাব লৈছোঁ। যিহেতু এফালে আজি যাম মই, সেইবাবে আপোনালোককো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আজি মই ফুৰিবৰ কাৰণে ওলাই আহিছোঁ আৰু 2 দিন থাকিম আমি তাতে। আপোনালোককো ক'লৈ যাওঁ কি কৰোঁ দেখাই থাকিম। এতিয়া বাৰু নকওঁ, যেতিয়া মই গৈ পামগৈ ভিডিঅ'টোৰ শেষত আপোনালোকে জানিব পাৰিব। এখন ধুনীয়া ঠাই, আমি নদীৰ মাজলৈ গৈ আছোঁ। আপোনালোকেও ভিডিঅ'টো চাই যাব আৰু ক'ত যাওঁ কি কৰোঁগৈ গম পাব। এতিয়া আহি আমি নুমলীগড় পাৰ হৈ ধনশিৰি নদীৰ ওপৰত আছোঁ। ধনশিৰিৰ পৰা আমি উজনিৰ ফালে যাম, যোৰহাট ছাইডলৈ। এনেকৈ সেউজীয়াৰ মাজে মাজে আহি আমি পালোহি যোৰহাটৰ নিমাতী ঘাট। আৰু এই নিমাতী ঘাটৰ পৰাই আমি জাহাজেদি যাম কমলাবাৰীৰ ঘাটলৈকে। আৰু তাৰপিছত আমি ক'লৈ যাওঁ কি কৰোঁ আপোনালোকক বাৰু দেখাম। মোৰ লগতে ভিডিঅ'টো চাই যাব বুলি আশা কৰিছোঁ। যিহেতু মই নদীখনৰ কিনাৰতে আছোঁ, জাহাজবিলাকো অহা যোৱা কৰি আছে। তাকে ভাবিছোঁ আপোনালোককো ছাইডৰ পৰিৱেশটো অকণমান দেখাওঁ। আৰু এইটো ছাইডে মানুহবিলাকে টিকেট সংগ্ৰহ কৰিবৰ কাৰণে লাইন পাতি আছে। আমি যিহেতু আগতীয়াকৈ টিকেট কৰি আহিছোঁ, তাৰ বাবে আমাৰ বাৰু লাইন পাতিব লগা হোৱা নাই। আৰু আপোনালোকেও যদি সিপাৰলৈ যাওঁ বুলি ভাবে, তেতিয়াহ'লে আগতীয়াকৈ অনলাইনত টিকেট কৰিব পাৰে। অনলাইনত টিকেট কৰিলে আগতীয়াকৈ টিকেট পাই যায়। আমি এতিয়া ফেৰীৰ কাৰণে অলপমান খোজকাঢ়ি আহি আছোঁ আৰু ৰাস্তাটো বহুত ধূলি হয়। গম পাই গৈছোঁ আৰু ভৰিৰ অৱস্থা কি হ'ব। আৰু আমি নগ'লেও যিহেতু নহ'ব, ফেৰীৰ কাৰণে আমি গৈ আছোঁ আগবাঢ়ি। এয়া এতিয়া আহি আমি পালোহি ফেৰীত উঠা ঠাইডোখৰ। আৰু সকলোৱে লাইন পাতি ফেৰীত উঠিবৰ কাৰণে গৈ আছে। মানুহৰ বহুত ভিৰ হয়। এনেকুৱা ভিৰৰ মাজত থাকিলে এনেকুৱা লাগে যেন কৰোণা নায়েই, কৰোণা শেষ হ'ল। কিন্তু বৰ্তমানো যিহেতু কৰোণা আছে, আমি তাৰ কাৰণে ক'ভিড প্ৰট'কল মানি চলিবই লাগিব। উঠাই দিছোঁ। কিন্তু আপোনালোকে মাজুলীলৈ যাবৰ কাৰণে একেবাৰে চিন্তা কৰিব নালাগে। ভেকচিনেশ্যন চাৰ্টিফিকেট বা ল'লে নে নাই লোৱা, মাস্ক, চেনিটাইজাৰ এইবিলাকৰ একোৱেই ব্যৱস্থা নাই। বা কোনো নুসুধেও আপোনাক। আপুনি মুঠতে মানুহজন গৈ পালেই আপুনি সিপাৰ হ'বই পাৰিব। ফেৰীত উঠিবলৈ যাওঁতে এইডোখৰ চাওকচোন, ইমান ডাঙৰকৈ ফাঁক হৈ আছে। এইডোখৰত কাঠ দিয়া নাই। যদি কোনোবা তললৈ নাচায়, তেতিয়াতো ডাইৰেক্ট তলতে পৰিবগৈ। আমিও সেইকাৰণে লাহে আগবাঢ়িছোঁ। এতিয়া আমি ফেৰীত আহি বহিলোহি আৰু সকলোকে লাইফ জেকেট পিন্ধিবৰ কাৰণে কোৱা হৈছে। আৰু সকলোৱে বাৰু পিন্ধিছে লাইফ জেকেট। নিজৰ সুৰক্ষাৰ কাৰণে ইমানকণটো কৰিবই লাগিব। পিন্ধিছে, এইবিলাক ব্যৱস্থা হৈছে বাৰু ভালেই লাগিছে। এতিয়া ফেৰীখন ঘাটৰ পৰা এৰিছে। ফেৰীখন যেতিয়া চলিবলৈ আৰম্ভ কৰিছিলে, সকলোকে কোৱা হৈছিলে লাইফ জেকেট পিন্ধিবৰ কাৰণে। ফেৰীৰ মানুহ আহি আৰু সকলোৱে লাইফ জেকেটবিলাক পিন্ধিছিলে। কিন্তু ফেৰীখন চলিবলৈ আৰম্ভ কৰা মাত্ৰকে সকলোৱে লাইফ জেকেটবিলাক খুলি দিলে। আৰু ফেৰীৰ পৰা কোনো মানুহ আহিও নাচালেহি বা কি হৈছে কি নাই হোৱা। আচলতে এইটো চৰকাৰৰ গাত দুখ দিও লাভ নাই বা ফেৰীৰ মানুহখিনিক দুখ দিও লাভ নাই। নিজৰ সুৰক্ষাটো নিজেই চাবই লাগিব। আৰু
কিন্তু তাত একো ব্যৱস্থা নহ'লে এইটো দেখি অকণমান বেয়া লাগিল। সকলোকে পিন্ধিবলৈ ক'লে, একপি ফটো মাৰি পিনে ক'ৰবাত দিব লাগে বোলে, সিহঁতৰ দিলে আৰু তাৰপিছত পিন্ধিছে বা নাই পিন্ধা সেইটো কোনো একোৱেই নাচালে। এতিয়া আমি আহি পালোহি কমলাবাৰীৰ ফেৰীঘাট, আৰু এই ফেৰীঘাটৰ পৰা আমি আকৌ আমাৰ নিজৰ গন্তব্যস্থানলৈ যাম। সকলোৱে এতিয়া নামিব লাগিব। এতিয়া আহি আমি কমলাবাৰী ঘাট পালোহি। ঘাটৰ পৰা আমি এখন গাড়ী পকৰি আমাৰ স্থানলৈ গৈ আছোঁ। এয়া আমি কহুৱানীৰ মাজে মাজে, বালিৰ মাজে মাজে এনেকৈ আহি আছোঁ। মই ইয়াৰ পৰিৱেশটো অকণমান আপোনালোককো দেখাইছোঁ, ভাল লাগিছে যিহেতু। এয়া আহি আমি পাইছোঁহি নিজৰ গন্তব্যস্থান। ইয়াত মেলা বহি আছে। মেলাত বাৰু এইবাৰ ইমান মানুহৰ ভিৰ নাই, আগৰ কেইবছৰ বহুত ভিৰ হয় বুলি কৈছে। মই বাৰু অহা নাই, কিন্তু ইমান বেছি ভিৰো দেখা নাই। আহি পাই ভাত পানী খাই আজৰি হ'লোঁ। এতিয়া আমি সকলোৱে বহি আছোঁ। বাহিৰৰ পৰিৱেশটো দেখাব নোৱাৰিলোঁ, কাৰণ সত্ৰৰ ভিতৰত যিহেতু চেণ্ডেল খুলি আহিব লাগে, চেণ্ডেল বেগ এইবিলাক লৈ আহোঁতে কেমেৰা কৰিবৰ কাৰণে নোৱাৰিলোঁ। আৰু ইয়াত ভিতৰতে এতিয়া সকলোৱে আমি বহি জিৰাই আছোঁ, তাকে অকণমান আপোনালোককো দেখাইছোঁ। এয়া যে দেখিছে ডাঙৰ কুণ্ডাটো, সেইটো হৈছে তুলসী গছৰ এটা খুঁটা হয় আৰু এটা চটি হয়। ইমান ডাঙৰ তুলসী গছ আপোনালোকে বাৰু দেখিছেনে? আমি যিহেতু যাওঁতে গাড়ীত গৈছিলোঁ, সেইবাবে গেটৰ ফালেদি যাব পৰা নাছিলোঁ। সেইকাৰণে অকণমান ওলাই আহি আপোনালোককো গেটৰ সন্মুখভাগ দেখাওঁ বুলি ভাবিলোঁ। এয়া হৈছে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সন্মুখভাগ। আমি গোটেইকেইজন ইয়াতে ৰৈ আছোঁ। আৰু এই গেটখনৰ পৰা সোমাই আকৌ এখন মেইন গেট পায়। সেই গেটৰ ভিতৰতে আছে নামঘৰ ভাগ, আৰু এই নামঘৰৰ ভিডিঅ' মই কাইলৈ আপোনালোকক দিম। আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ, যিহেতু ভাগৰো লাগিছে, বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।